খুব দীঘল ষ্টৰী একচুৱেলি মই গায়ক হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি এটা ইণ্টাৰভিউত যাব ওলাইছোঁ আৰু তাৰ আগত মোক কোনে মেকআপ কৰি দিয়ে আৰু আমি কেনেকৈ ইণ্টাৰভিউত যাওঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আজি মোৰ লগত যাব মুখখন দেখাই দিয়া এয়া আমাৰ যতীন বৰ্তমান যতীনে মেকআপ কৰি আছে আৰু ময়ো বান্দৰীটোৰ পৰা অলপ সুন্দৰী হৈ লওঁ আপোনালোকে চাওক মোক আজি তুমি মোক আজি মুনমুন বাই মেকআপ কৰি দিব আৰু মুনমুন বাই বহুত বেছি ধুনীয়া মেকআপ কৰে আৰু লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ক্লিক কৰিব ইনষ্টাগ্ৰামত আৰু লাগিলে কণ্টেক্ট কৰি দিম কমতে কৰি দিব কমতে কৰি দিব গতিকে টেনশ্যন একদম নল'ব আপোনালোকে জল্দি জল্দি বুক কৰি দিব এইপিনে সুমনে মেকআপ কৰি দি আছে আমাৰ যতীনক লাই দিব না যতীনে আজি যতীনে আৰু এয়া হৈছে আমাৰ সুমন বহুত বেছি ধুনীয়া গীত গায় যতীনে গীত নাগাম এতিয়া গীত গোৱা মানুহৰ ওচৰলৈহে যাম একদম নতুন নতুন গীত লৈ আহিম সকলোৱে চাব আৰু বৰষাৰ চেনেলটোতো নতুন নতুন বস্তু আহিয়ে থাকে তাই চেনেলটো চাব সকলোৱে মৰম দিব চেনেলটো আগবঢ়াই লৈ যাব থেংক ইউ আজি ঘৰত গৈ কালি কি কৰিছিলা ঘড়ী এটাকে ঘূৰাই আছিলা কি আছিলে এইটো পাহৰি গৈছো আৰু এয়া হৈছে মোৰ ফাইনেল লুক বহুত কষ্ট কৰি ফাইনেল লুকটো মোৰ ক্ৰিয়েট কৰিছে আমাৰ মুনমুন বা তাৰপিছত ৰিংকি বা গুচি গ'ল ৰিংকি বা সুমন দেৱ চবেই মানে মোৰ হেয়াৰ ষ্টাইলটো মিলাব পৰা নাছিলে এজনেও তো লাষ্টত গৈ ফাইনেল লুকটো মোৰ এয়া কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবচোন আৰু এতিয়া যাম সেই বিশেষ কণ্ঠশিল্পীগৰাকীৰ ওচৰত কিন্তু কোন এতিয়াই নকওঁ গৈ কিনে আপোনালোকক দেখুৱাই আছো সাৰপ্ৰাইজ আৰু আমি এতিয়া ইয়াতে আহি পাইছোঁ আৰু আমি আহিছোঁ আজি অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অফিচত আৰু তাত আছে আমাৰ সেই কণ্ঠশিল্পীগৰাকী আৰু এয়া পৰিৱেশটো চাওক আজি মোৰ লগত আছে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ ডাঙৰীয়া বৰ্তমান কি কামত ব্যস্ত হৈ আছে বৰ্তমান বহুতখিনি কাম আমি কৰি আছোঁ চিনেমা অৰিয়েণ্টেড আমাৰ কিছুমান নতুন চিনেমাৰ কাৰণে কিছুমান প্ৰজেক্ট আমাৰ আৰম্ভ হ'ব চিনেমা হলৰ কাৰণে কিছুমান প্ৰজেক্ট আৰম্ভ হ'ব আমি সেই গোটেইখিনি কামতে এতিয়া অলপ কনচেনট্ৰেট কৰি আছোঁ আপুনি সংগীত জগতত কেনেকৈ আহিল এইটো খুব দীঘল ষ্টৰী একচুৱেলি মই গায়ক হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ মই সদায় এক্সিডেণ্টেলি মোৰ হৈছে বস্তুটো বুলি ভাবোঁ মই নতুন গান এটা গাই দিছোঁ তোমাক প্ৰথম দিনা দেখোঁতে দুচকুতে জানানে ৰঙা ৰঙা কৃষ্ণচূড়াৰ ফুলে হাঁহিলে আপোনাক ৰাইজে কোনটো হিচাপে পচন্দ কৰাটো আপুনি বিচাৰে ৰাজনীতি নে সংগীতৰ জগত চাওক দুটা জগতৰ দুটা বেলেগ বেলেগ ঠাই আছে আমি একাকাৰ কৰিব কেতিয়াও নোৱাৰোঁ ৰাজনীতি আৰু সংগীত সেই লিখা পঢ়াৰ নিচিনা দুটা বস্তু কিন্তু বেলেগ বেলেগ একে বস্তু নহয় কেতিয়াও ৰাজনীতিৰ ক্ষেত্ৰত অহাৰ পিছত আপোনাৰ জনপ্ৰিয়তাটো সংগীতৰ ক্ষেত্ৰত কিছু কমিছে বুলি আপুনি ভাবে নেকি চাওক মোৰ হাতত এনেকুৱা কোনো মেচিন নাই যে মই জুখিব পাৰিম যে জনপ্ৰিয়তা আছে নে নাই জনপ্ৰিয়তা শব্দটোৰ আপুনি কেতিয়াও কেলকুলেট কৰিব নোৱাৰে ফাইনেলি ভালকৈ হৈ গৈছে বাৰু ভালকৈ আমাৰ ইণ্টাৰভিউ হৈ গ'ল আৰু আমি এয়া অফিচৰ পৰা ওলাইছোঁ বতৰটো বৰ বেয়া কৰিছে ন এতিয়া বৰষুণে আৰু উপায় নাই তথাপিতো ফাইনেলি আমাৰ ইণ্টাৰভিউটো হৈ গ'ল তাৰো হৈ গ'ল মোৰো হৈ গ'ল আৰু গাড়ী কোনখন বা আমাৰ গাড়ী আহি পোৱা নাই আহি পাইছে বুলি কৈছে এবাৰ ফোনটো মাৰাচোন এইটো নাম্বাৰত
এক্সপিৰিয়েঞ্চ কেনেকুৱা যতীনৰ আজি ফাৰ্ষ্ট ইণ্টাৰভিউ আছিলে এক্সপিৰিয়েঞ্চ খুব ভাল অলপতো নাৰ্ভাছ হোৱা যায় বাৰু তথাপিতো প্ৰথমে বৰষাক ইণ্টাৰভিউটো কৰিবলৈ দিলোঁ মই ধৰি দিলোঁ যাতে মই অকণমান সহজ হ'ব পাৰোঁ তেওঁৰ লগত আৰু তাৰপিছত মই কথা পাতিলোঁ কিছু সময় ভালেই লাগিলে খুব ধুনীয়া আৰু এই আৰম্ভণি শিকি বুজি থাকিলে আৰু ভাল হ'ব বুলি আশা কৰিছোঁ আৰু আমাক বহুত বেছি কমফৰ্টেবল ফিল কৰাইছে আচলতে আমাৰ ইণ্টাৰভিউটো লোৱাৰ কাৰণে আমাৰ একো প্ৰব্লেম হোৱা নাই সিমান্তটো একদম ফ্ৰেণ্ডলি খুব ধুনীয়াকৈ কথা পাতিছে ভালকৈ বহি কথা পাতিছে আমি চাহ খাইছোঁ ভালেখিনি সময় পাৰ কৰিছোঁ গতিকে এজ এ পাৰ্চন কথা বতৰা পাতি খুব ভাল লাগিল খুব ফ্ৰেণ্ডলি বঢ়িয়া আৰু মানে যিসকলে মানে কয় যে তেওঁৰ বহুত এটিটিউড আছে এটিটিউড থকা বুলি এইবিলাক একো এটিটিউড নাই বহুত বেছি ফ্ৰেণ্ডলি হয় আৰু ভাল লাগিলে কথা পাতি আৰু তেওঁৰ পৰা আজি আমি বহুখিনি কথা গম পালোঁ আৰু এইখিনি মই নিউজ 18ৰ আমাৰ পেজত আপলোড কৰিম আৰু সেইখিনি লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে লিংকটো চাব মোৰটো দি দিম আৰু যতীনৰটো দি দিম আপোনালোকে চাব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব কাৰণ ফাৰ্ষ্ট ইণ্টাৰভিউ ডেফিনেটলি ভুল থাকিবই বা কিবা থাকিব এইখিনি উপদেশ দিব আৰু কেনেকৈ কি কৰিলে শুধৰাই দিলে হৈ গ'ল আমাৰ যিখিনি ভুল আছে আপোনালোকে শুধৰাই দিব খুব পজিটিভলি একচেপ্ট কৰিম আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব পাৰিব নিউজ 18ৰ ডিজিটেল পেজত এয়াই আছিল মোৰ আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক বাই বাই লাভ ইউ অল